স্বাগতম বন্ধুসকল মোৰ চেনেল ককটেল ষ্টুডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। মোৰ আজিৰ ৰেচিপি হৈছে চুজিৰ হালোৱা। খুব সহজতে আমি বনাবলৈ লৈছোঁ। প্ৰথমতে কেৰাহীত তেল নাইবা গৰু ঘিউ নিজৰ আন্দাজমতে গৰম কৰি ল'ব। মই একাপ চুজিৰ হালোৱা বনাম, তো সেইটো কাৰণে প্ৰায় আধা কাপ তেল দিছোঁ মই। এতিয়া একাপ চুজি দিছোঁ মই। চুজি দি মই এতিয়া চুজিখিনি কণ্টিনিউৱাছলি ফ্ৰাই কৰি যাম। ষ্টিম মই প্ৰায় মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু চুজিখিনি অহৰহ মই ফ্ৰাই কৰি যাম। চুজিৰ হালোৱা বা যিকোনো হালোৱাত আমি খন্তেকৰ কাৰণেও হেতাখন লৰাবলৈ এৰিব নালাগিব। বিশেষকৈ চুজিত আমি এই ধৰণে ধুনীয়াকৈ চুজিখিনি ফ্ৰাই কৰি যাম। দেখিছেই আপোনালোকে মই কণ্টিনিউৱাছ চুজিখিনি ফ্ৰাই কৰি গৈছোঁ। এতিয়া চুজিখিনি আমাৰ যেতিয়া চুজি অকণমান ৰং সলনি কৰিছে আৰু চুজিৰ এটা খুব ধুনীয়া গোন্ধ আহিব লৈছে, কালাৰটো দেখিছেনে অকণমান চেঞ্জ হৈছে, যেতিয়া চুজিৰ অকণমান নিজৰ ধুনীয়া গোন্ধ এটা আহিব ধৰে, তেতিয়া আমি চুজিত মিহলাম চেনি। আপোনালোকে চাওক, মই ঠিক মিডিয়াম ফ্লেমত ৰাখিছোঁ গেছটো, আৰু এই মিডিয়াম ফ্লেম আৰু নাইবা কমটি ফ্লেমত আপোনালোকে অহৰহ ফ্ৰাই কৰি যাব পাৰে। এতিয়া চুজিয়ে লাহে 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 ৰং সলাইছে। মোৰ 4 মিনিটমান হৈ গৈছে ফ্ৰাই কৰা। এয়া চাওক, আকৌ সলনি হৈছে ৰংটো অকণমান। চুজিৰ লাহেকৈ ধুনীয়া গোন্ধ এটাও আহিব ধৰিছে। এতিয়া মই চুজিত দিম প্ৰায় আধা কাপ চেনি। আমাৰ চাহ খোৱা কাপটোৰ যিটো কাপৰ মই একাপ চুজি লৈছিলোঁ, সেই কাপটোৰে মই আধা কাপ চেনি মিহলাম আৰু মিহলাই মই ফ্ৰাই কৰি যাম। দেখিছে, এতিয়া মই আধা কাপ চেনি মিহলাই দিছোঁ। মিহলাই মই এতিয়া ফ্ৰাই কৰি যাম। আৰু যেতিয়ালৈকে আপোনালোকে চুগাৰ পাউডাৰো কৰি দিব পাৰে মিক্সিত, মই গোটাকেই দি দিছোঁ। লকডাউনৰ সময় চলি আছে, গতিকে মই সহজতে কৰিব পৰা উপায় এটা লৈ মই ডাইৰেক্ট দিছোঁ। আপোনালোকে পিচিও দিব পাৰে। তেতিয়া আপুনি আধা কাপতকৈ অকণমান বেছি চেনি লৈ পিচিব আৰু এনেদৰে ফ্ৰাই কৰি যাব। চেনিখিনি প্ৰায় মিহলি হৈ গৈছে, মোৰ 2-3 মিনিটমান আৰু হৈ গৈছে। মই ভিডিঅ'টো আগবঢ়াই গৈ আছোঁ যিহেতু। চেনিখিনি খুব ধুনীয়াকৈ মিহলি হৈছে, আপোনালোকে দেখিছে চাগে। এতিয়া আমি গোটা চেনি ভালকৈ ঠিক ধুনীয়াকৈ ওপৰত ওলাই থকা নাই, ভালকৈ হৈ গৈছে। এতিয়া মই কুহুমীয়া পানী দেই, অলপ গৰম পানী আপোনালোকে দিব লাগিব, আৰু গৰম পানী দি কণ্টিনিউৱাছ চুজিখিনি আমি লৰাই যাব লাগিব। তেতিয়া চুজিখিনি খাবলৈ খুব কোমল হ'ব। দেখিছেনে? মই দুবাৰত দিম। পানী প্ৰায় মই একাপৰ জোখেৰে দিম। এতিয়া মই আধা কাপ দিছিলোঁ, এতিয়া আকৌ আধা কাপ দি দিম মই, আৰু মই লৰাই যাম। আপোনালোকে ঘৰত বনাব। যদি কেনে পালে মোৰ কমেণ্ট বক্সত কমেণ্ট দিব। আৰু যদি প্ৰথমবাৰ আপুনি মোৰ ভিডিঅ' চাইছে, তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰিব। এতিয়া দেখিছে চুজিখিনি খুব কোমল হৈছে। এতিয়া আমি 5 চামুচ, ডাঙৰ চামুচৰ 5 চামুচ আমি পাউডাৰ গাখীৰ মিহলাম। পাউডাৰ গাখীৰে চুজিৰ সোৱাদটো খুব ধুনীয়া কৰি পেলায়। চুজিৰ হালোৱাটো খাবলৈ খুবেই ধুনীয়া হয়। এয়া আমাৰ লাষ্ট পৰ্যায় হৈছে। আপোনাৰ চুজি হালোৱা প্ৰায় ৰেডি হৈয়ে যাব। এতিয়া আমি লাহেকৈ মিহলি কৰি ষ্টিমটো বন্ধ কৰি দিব পাৰিম, আৰু 1 মিনিটমান খুব বেছি গেছত ৰাখিলেই হ'ব। আৰু তাৰপিছত আপোনালোকে ইচ্ছা অনুসৰি কাজু কিচমিচ দি সজাই সেৱন কৰিব পাৰিব। মই অলপ কিচমিচ দিছোঁ। কিচমিচ দি মোৰ এতিয়া প্ৰায় চুজি হালোৱা ৰেডি। মই ষ্টিমটো বন্ধ কৰি দিম আৰু ভালকৈ মিহলি কৰি পৰিৱেশন কৰিব পাৰিব। চ' মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চ' চাওকচোন কি ধুনীয়া ৰং হৈছে। আমাৰ চুজিৰ হালোৱা ৰেডি হৈ গ'ল। চ' বন্ধুসকল, কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। Thank you for watching my video. Keep watching Cocktail Studio. Thank you.